আমাৰ ইয়াত ৰেড জন মৰিগাঁও ডিষ্ট্ৰিক্টৰ ৰেড জন পৰিছে হয় বিশেষকৈ, কিন্তু আমাৰ ইয়াত কোনো ৰুল আমাৰ ভংগ কৰা হোৱা নাই। আমাৰ ইয়াত ৰুল ৰেগুলেশ্যন মতে চলি আছে। মানুহৰ ঘৰুৱা সামগ্ৰীবিলাক আমাৰ দোকানত চব পাই আছে। আমি সেইমতে ৰুল মাস্ক লগাই সেনেকৈ জনসাধাৰণৰ কি সুবিধা হৈছে? চব সুবিধা হৈ আছে আৰু যি লাগে চব পোৱা যায় আমাৰ দোকানত। বাকী এইখিনিয়ে আৰু মোৰ ক'বলৈ। হেল্ল' দোস্ত, লকডাউনত বহুত কষ্ট। ৰাতিপুৱা শুই উঠিকৈ এতিয়া আজি সেইটো বুধবাৰ, আজি বজাৰৰ দিন, এইফালে লকডাউন। চাইকেলখন লৈ আৰু মোনা এটা লৈ গৈ আছোঁ বজাৰত। বজাৰত কি পাওঁ সেইটো মই নাজানো। ঘৰৰ পৰা পঠালে হাতত 100 টকা দি আৰু মোনাটো দি আৰু চাইকেলখন দি বজাৰ কৰি আনিব লাগে শাক পাচলি। এতিয়া গৈ আছোঁ বজাৰ কৰিব। আপোনালোকে ৰিটছ ৰিয়ান ব্লগটো শেষলৈ চাই থাকক আৰু এনজয় কৰক। হৈছে মোনা আৰু এইখন হৈছে মোক KTM-RC-খন। লগৰ এটাক ঠেলিব দি আছোঁ। এতিয়া খোজকাঢ়ি বজাৰলৈ গৈ আছোঁ। লকডাউনৰ অৱস্থা, উপায় নাই। এতিয়া গৈ আছোঁ বজাৰলৈ। আপোনালোকে চাই থাকক শেষলৈ। ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেল কণ্টি দবাই দিব। ব'লক আহি থাকক বন্ধুসকল। এয়া চাওক, যিহেতু বজাৰ খোলা নাই, নিজৰ পদূলিৰ মুখতে মাৰ্কেট বহাই দিছে। শাক পাচলি আছে। এবাৰ আগৰ পৰা ঘূৰি আহোঁগৈ কি পাওঁ। আহি আমি মিজাকা দোকান পালোঁ। মিজাকা এইবাৰ দোকানত কি বিকিছে এবাৰ চাওঁ। পালোঁ এইখন দোকানত। চাওক শাক পাচলি, আলু পিঁয়াজ পটল আৰু ভাত কেৰেলা সকলো বস্তু আছে এখন দোকান। আমি এখেতক সুধিম এখেতে কি বস্তু কি সুবিধা কৰিছে লকডাউনত। এইখন হৈছে দোকান। ইয়াত চব বস্তু পাব বিচাৰিলে লকডাউনত পাব্লিকৰ মানে সুবিধা কৰা হৈছে। আপোনালোকে আহি পেলাই যি বিচাৰে তাকে পাব। সকলো বস্তু আছে, শাক পাচলিৰ পৰা আদি কৰি ফল মূললৈকে চব পাব। এখন চাই লওক, যেতিয়া যি বিচাৰে। এইখন হৈছে দোকান। লকডাউনত এইখন দোকান সুবিধামূলক কৰি দিয়া হৈছে, সুলভ মূল্য দোকান হিচাপে। এতিয়া মই এজন কাষ্টমাৰক সুধিম। কাষ্টমাৰ এজন ভিতৰতে বহি আছে। তেওঁ এতিয়া লকডাউনত দোকান এখনত বজাৰ কৰিব আহিলে। তেওঁ লকডাউনৰ কি অসুবিধা হৈছে, কি সুবিধা হৈছে তেওঁ জনাব। আৰু লকডাউনৰ ৰুলবিলাক মানি চলিছেনে নাই তেওঁৰ পৰা আমি জানিব বিচাৰিম। এইফালে আপুনি কওক, আপোনাৰ কি লকডাউনৰ কি অসুবিধা, কি সুবিধা? নমস্কাৰ। আমি এতিয়া লকডাউনৰ মাজত ৰুলবিলাক ফ'ল' কৰি আমি দোকানত মাল কিনি আছোঁ। দোকানীয়ে আমাক মাল দি আছে। শাৰীৰিক যিটো ডিষ্টেঞ্চ আমি সেইটো মানি চলি আছোঁ। মাস্ক লগাই আমি দোকানৰ বস্তু কিনি আছোঁ। চব ঠিকে ঠাকে চলি আছে। আমাৰ ইয়াতে কোনো ধৰণৰ পজিটিভ আপোনাৰ দোকানৰ পৰা পাব্লিকৰ কি সুবিধা হৈছে? চব যিবিলাক ঘৰুৱা বস্তু চব। এতিয়া লকডাউনত পূৰা মৰিগাঁও ডিষ্ট্ৰিক্টত পূৰা ৰেড জন কোৱাৰেণ্টাইন লগাই থৈ দিছে। আমাৰ ইয়াত ৰেড জন মৰিগাঁও ডিষ্ট্ৰিক্টৰ ৰেড জন পৰিছে হয় বিশেষকৈ, কিন্তু আমাৰ ইয়াত কোনো ৰুল আমাৰ ভংগ কৰা হোৱা নাই। আমাৰ ইয়াত ৰুল ৰেগুলেশ্যন মতে চলি আছে। মানুহৰ ঘৰুৱা সামগ্ৰীবিলাক আমাৰ দোকানত চব পাই আছে। আমি সেইমতে ৰুল মাস্ক লগাই সেনেকৈ। জনসাধাৰণৰ কি সুবিধা হৈছে? চব সুবিধা হৈ আছে আৰু যি লাগে চব পোৱা যায় আমাৰ দোকানত। বাকী এইখিনিয়ে আৰু মোৰ ক'বলৈ। আধা কেজি দিবি। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চালে, বজাৰ কৰিলোঁ। এনেকৈ ভালদৰে অপেন কেমেৰা কৰিব পৰা নাই, কাৰণ বজাৰত মানা আছে কেমেৰা কৰা। আৰু মানি চালে আপোনালোকে লকডাউনত বহুত কষ্ট ভিডিঅ' বনোৱাটো।
চ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব সোনকালে, আৰু নেক্সট ভিডিঅ' চাব পাৰিব। চ' ধন্যবাদ বন্ধুসকল।